মোৰ চেনেল টেকনিকেল আছাম ইনফলৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমান মোৰ ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব ঠিক আছে থেংক ইউ এনআৰচিত বাংলাদেশীৰ নাম মোহাম্মদ আলী আহমেদৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হোৱাক লৈ ক্ষুণ্ণ গুৱাহাটী উচ্চ ন্যায়ালয় উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলি থকা এনআৰচিৰ প্ৰথমখন খচৰাত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাক লৈ এনআৰচি কৰ্তৃপক্ষক জবাবদিহি কৰাৰ পিছত এনআৰচি কৰ্তৃপক্ষই গঠন কৰিছে ডাটা বেংক য'ত থাকিব ডি ভোটাৰ ঘোষিত বিদেশী আৰু বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা ব্যক্তিৰ নাম চৰকাৰে যেতিয়াই বিচাৰে তেতিয়াই পাব পাৰিব ডাটা বেংকৰ পৰা তথ্য এটা ডিজিটাল লকার নিচিনা আমি অলরেডি ক্রিয়েট করে লৈছো রাইজৰ যদি ডকুমেন্ট হেৰাই যায় তেতিয়া আমাৰ হাতত কপি থাকিব অনলাইন হ'ব ডাটা বেংক জাতিৰ ৰক্ষা কবচ এনআৰচিত যাতে কোনো প্ৰকাৰে বিদেশীৰ নাম অন্তৰ্ভুক্ত হ'ব নোৱাৰে তাৰ বাবে নথি পৰীক্ষণত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে কৰ্তৃপক্ষই নথি পৰীক্ষণত তথ্যৰ ওপৰত গুৰুত্ব এনআৰচি কৰ্তৃপক্ষৰ গতিকে এটা ইম্পৰ্টেণ্ট কথা যে জাষ্ট ডকুমেণ্টৰ ওপৰত বেছ কৰি আমি এনআৰচি নকৰোঁ ডকুমেণ্টৰ ভিতৰত যিটো কথা লেখা আছে এইটো আমি পৰীক্ষণ কৰোঁ আৰু তাৰ পাছতে আমি কোনোবা এজন মানুহ জেনুইনলি ইণ্ডিয়ান চিটিজেন হয় নে নহয় আমি পৰীক্ষণ কৰি তেতিয়া তেওঁৰ মানুহ নাম সোমাবলৈ দিম নহ'লে নিদিম 30 জুনত প্ৰকাশ পাব দ্বিতীয়খন খচৰা তালিকা দ্বিতীয়খন খচৰা তালিকা প্ৰকাশৰ পিছত এমাহৰ বাবে থাকিব অভিযোগ দাখিলৰ সময় গতিকে এই ক্লেইমছ অবজেকশ্যনছ দিয়া প্ৰক্ৰিয়াটো সম্পূৰ্ণ খচৰাখনৰ পাছত আৰম্ভ হ'ব আৰু এই গোটেই ক্লেইম আৰু অবজেকশ্যন ডিছপ'জ কৰাৰ পাছত আমি চূড়ান্ত এনআৰচি তাৰমানে ফাইনেল এনআৰচি প্ৰস্তুত কৰিম এতিয়া সকলোৰে অপেক্ষা এনআৰচিৰ খচৰা প্ৰকাশলৈহে কেমেৰা পাৰ্চন বিমল ঘোষৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট Please subscribe this channel and like and share my videos.